এতিয়া আমি গৈ আছোঁ বঙাইগাঁৱলৈ। ভণ্টি আৰু মই আজি ভণ্টিৰ ৰিজাল্ট দিলে, এইচএছৰ ৰিজাল্ট দিলে, তাৰে মাৰ্কশ্বিট আনিবলৈ গৈ আছোঁ। চাওক ভিডিঅ'টো কি হয় পিছলৈ। আমি বেছি মাৰি পালোঁ, ইয়াতে ভলীবল প্ৰতিযোগিতা হৈ যায়, সেইখিনি পালোঁ। এতিয়া বঙাইগাঁৱলৈ গৈ আছোঁ, চাওক ভিডিঅ'টো। আমি পালোঁ মূলাগাঁও বজাৰ। ইয়াতে শিৱ মন্দিৰ পালোঁ, এইটো শিৱ মন্দিৰ। এইখন ইয়াতে বহুত ডাঙৰ মেলা হয়, এইখিনিতে বজাৰ হয় আকৌ। আৰু এতিয়া আমি গৈ আছোঁ, চাওক ভিডিঅ'টো, বঙাইগাঁৱলৈ। আৰু আমি পালোঁ এতিয়া ৰামধেনু ধাবা, সকলোৰে পৰিচিত, কাৰণ চবে ৰামধেনু ধাবা বুলি ক'লে চবে জানে। ইয়াতে বহুত ফেমাছ হয় এই ধাবাখন, চবেই আহে আৰু ইয়াতে, এইটো নজনা বাকী নাই আৰু, সেইকাৰণে ৰামধেনু ধাবা বুলি ক'লে। এতিয়া আহি পালোঁ বঙাইগাঁও শ্বহীদ বেদী, আৰু বেছি দূৰ নাই, কইনা কলেজ অলপ আছে আৰু গৈ আছোঁ ভণ্টি আৰু মই। চাওক ভিডিঅ'টো। আনিলে আহি পালোঁ ভণ্টিহঁতৰ কলেজ, আৰু এতিয়া চাওক ইমান যাম, আৰু ইমান তাতে আজি ইমান গৰম পৰিছে, গৰমত গা চা চব ভিজি গৈছে, এনেকুৱা গৰম পৰিছে আজি। টাউনততো আৰু বেছি গৰম লাগে, সেইটো কাৰণে কাম হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এতিয়া পালোঁ শালমাৰা এইখন অভাৰব্ৰিজ হয়, ইয়াত নতুনকৈ বনালে, বহুত ভাল লাগে, ঠাইখিনি বহুত ভাল লগা ঠাই। চাওক আমি গৈ আছোঁ এতিয়া ঘৰলৈ, কিমান ভিউ চাওক, ইমান ধুনীয়া লাগে ঠাইখিনি, ভাবিবই নোৱাৰোঁ। এতিয়া আমি গ'লে খগৰপুৰ পাহাৰ ধৰি ইয়াতে যে সুৰংগটো বনাইছে, খগৰপুৰ যিটো সুৰংগ দি ৰেল লাইনটো গৈছে, সেইখিনি এইফালে এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চাওক আকৌ পিছলৈ কি হয় ভিডিঅ'টো।